हेलो एवरीवन गुड मॉर्निंग की खबर আপোনালোকৰ আশা কৰিছো সবাই ভালে আছে আৰু বহুত দিন হল মই ব্লগ একো দিয়া নাই তো এয়া দেখিছেনে এইখিনি হৈছে মোৰ খাসতীয়া ধন যেহেতু মই অলপকে জমাই কৰি থৈ দিছিলো তো আজি মই এইখিনি গুটেইখিনি ওলাইছো আৰু এইফালে মই আজি এতিয়া আহিলো বাইদেউৰ ঘৰত তো বাইদেউ বনাই আছিলে মই তাকে এনে অকনমান ভিডিঅ' কৰিলো আৰু বহুত দিন হল এনেকে মঞ্চত বনা আমি বনাবও নাজানো বনাও নাই বাইদেউৰ হেৰি বনাই থকাটোকে চাব আহিলো মানে চাব নাই মই আমি যেহেতু ফাৰ্ম খুলিছো দুইজনী লগ লাগি তো ফাৰ্মখন চাব আহিলো তো বাইদেউৰ ফাৰ্মখনত পোৱালিবোৰ বৰ ধুনীয়াকৈ ৰাখিছে আৰু এইখিনি হৈছে আমাৰ সেকেন্ড টাইমত উঠোৱা মানে সৰু সৰু পোৱালি এইখিনি আছে 200টা পোৱালি দানা চানা দিছে কি দিছে কেতিয়াবা আপোনালোকক ভিডিঅ' কৰি কিনে দেখুৱাম এইখিনি হৈছে 200ৰ পোৱালি আৰু বাকীখিনি আপোনাৰ এইখিনি হৈছে ডাঙৰ চামৰ যিটো আমি ফাৰ্ষ্ট উঠাইছিলোঁ তো ইয়াত আছিলে 150 টু মৰিছে মানে আমাৰো অলপ ভুল হ'ল যিহেতু আমি প্ৰথম লাইটটো দিব লাগিছিলে আমি লাইট নিদিয়াকৈ তেনেকৈ ৰাখি থৈ দিছিলোঁ তো সেইটো কাৰণে অলপমান মানে অসুবিধা হ'ল তো দুটা পোৱালি আমাৰ তেনেই মৰি গ'ল বাকীকেইটা ঠিকে আছে এয়া এতিয়া মই আহিলোঁ দিছোঁ তাৰপিছত ইয়াত পানী বাইদেউ দানা পানী চব দি থৈছে এনেই মোৰ নিজৰ মনৰ ফূৰ্তিৰ কাৰণে বাৰু অকণমান চাউল দিছোঁ তো সিহঁত গোটেইকেইটা আগৰি কেনে এনেকৈ খাই আছে আজি হেৰি এটা চাইছিলোঁ বুজিনা বাই গোটেইকেইটাই মানে লাগি আছে আৰু ভাবিছোঁ আমি এতিয়া প্ৰথমবাৰ আৰু 150 উঠাইছিলোঁ তো সেকেন্ডবাৰ উঠালোঁ 200 আৰু ভাবিছোঁ এইখিনি বিক্ৰী হোৱাৰ কেইদিনমান আগতে আকৌ এবাৰ অলপ বেছিকৈ উঠাই দিম তো এইখিনি সৰু চামৰ পোৱালি তো আমি এনেকৈ ধৰ কিছুমান ডাঙৰ হৈছে কিছুমান সৰু হৈছে সেইটো কাৰণে আমি দুয়োটাকে ভাগ কৰি ৰাখিছোঁ এইটো সাইডত আছে নেটখনৰ ইটো পাৰে আছে ডাঙৰ চাম আৰু নেটখনৰ সিটো পাৰে আমি যিখিনি বৰ্ডিং হেৰি কৰে ধৰ তাতে আমি সৰু চামক ৰাখি থৈছোঁ এয়া মই ঘাঁহ অলপ আনি দিছিলোঁ ঘাঁহখিনিও ইটো সাইডে কিছুমানে ঘাঁহ খাই আছে আৰু সিটো সাইডে কিছুমানে চাউল খাই আছে এইয়া ধুনীয়াকৈ খাই আছে তো মই আশা কৰিছোঁ আপোনালোকে ধৰ মোৰ ফাৰ্মখন যাতে আৰু অলপ ডাঙৰ হৈ যায় তাৰ কাৰণে আশীৰ্বাদ যাতে সকলোৱে কৰে আৰু এয়া সৰু চামখিনি এনেদৰে সিহঁতক লাইটৰ পোহৰত আমি ৰাখিছোঁ তো ৰাতিৰ ভাগত সিহঁত এনেকৈ থাকে আপোনালোকে জনাবচোন বাৰু মোৰ ভিডিঅ'